নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে হয়তো জানেই যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তিগৰাকী হৈছে মুকেশ আম্বানী। ঠিক সেইদৰে আপোনালোকৰ হয়তো সকলোৰে জানিবলৈ মন যায় যে অসমৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীৰ নাম কোন, তেখেত কোন হয় আৰু তেখেতৰ মুঠ সম্পত্তি কিমান, হয়তো সকলোৰে জানিব মন যায়। আৰু আজি আমি ভিডিঅ'টোত আপোনালোকক জনাবলৈ আহিছোঁ যে অসমৰ আটাইতকৈ ধনী ব্যক্তি কেইগৰাকীৰ বিষয়ে। গতিকে বলক জানো আহক অসমৰ 10 গৰাকী ধনী ব্যক্তিৰ বিষয়ে আৰু তেওঁলোকৰ লগত কিমান কোটি টকাৰ সম্পত্তি আছে। এই সকলোবোৰ তথ্য আজি আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই যাব বুলি আশা ৰাখিলোঁ। তেন্তে বলক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰু বিশেষভাৱে আৰম্ভ কৰোঁ। আৰু 10 নম্বৰ স্থানত থকা অসমৰ ধনী ব্যক্তিগৰাকী হৈছে শ্যাম কানু মহন্ত। তেখেত হৈছে মেনেজিং ডাইৰেক্টৰ অফ MMS। তেখেতৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 70 কোটি টকা। আৰু 9 নম্বৰ স্থানত আছে সঞ্জুক্তা দত্ত। তেখেত হৈছে ইণ্ডিয়াৰ এগৰাকী ফেমাছ ফেশ্বন ডিজাইনাৰ আৰু তেওঁৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 80 কোটি টকা। আৰু 8 নম্বৰ স্থানত আছে তনুশ্ৰী হাজৰিকা। তেখেত হৈছে মেনেজিং ডাইৰেক্টৰ অফ ইলেক্ট্ৰিকেল গ্ৰুপ এণ্ড পাব্লিশ্বাৰ অফ দ্য ইংলিছ মেগাজিন আৰু তেওঁৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 250 কোটি টকা। 7 নম্বৰ স্থানত আছে সুখনী প্ৰকাশ আৰু তেখেত হৈছে চেয়াৰমেন অফ মহাদেৱপুৰী টি কোম্পানী লিমিটেড আৰু তেখেতৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 260 কোটি। 6 নম্বৰ স্থানত আছে শিৱ প্ৰকাশ মিট্টাল আৰু তেখেত হৈছে কনষ্ট্ৰাকশ্যনেল মেটেৰিয়েল প্ৰডিউচাৰ আৰু তেওঁৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 500 কোটি। আৰু 5 নম্বৰ স্থানত থকা অসমৰ ধনী ব্যক্তিগৰাকী হৈছে বদৰুদ্দিন আজমল। তেখেত হৈছে এগৰাকী পলিটিচিয়ান আৰু বিজনেছমেন। তেওঁৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 1100 কোটি টকা। 4 নম্বৰ স্থানত আছে দীপাংকৰ দত্ত। তেখেত ফাউণ্ডাৰ এণ্ড প্ৰেছিডেণ্ট অফ CEE। তেওঁৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 1200 কোটি। 3 নম্বৰ স্থানত আছে হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। তেখেত হৈছে ইণ্ডিয়া এণ্টাৰপ্ৰিনাৰ এ ফেমাছ ট্ৰী প্লেণ্টাৰ। তেখেতৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 1500 কোটি। আৰু 2 নম্বৰ স্থানত আছে সঞ্জীৱ কুমাৰ পৃথানী। তেখেত হৈছে মেনেজিং ডাইৰেক্টৰ অফ ব্ৰহ্মপুত্ৰ গ্ৰুপ আৰু তেখেতৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 1600 কোটি টকা। আৰু এতিয়া আহি পৰিছে অসমৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীৰ বিষয়ে আৰু তেখেত হৈছে কৈলাশ চন্দ্ৰ লোহিয়া। তেখেত হৈছে প্ৰমিটেল বিজনেছমেন এণ্ড ইনষ্টিটিউচনেল ইন দ্য নৰ্থ ইষ্ট ৰিজন অফ ইণ্ডিয়া আৰু তেওঁৰ লগত থকা মুঠ সম্পত্তিৰ সংখ্যা হৈছে 200 কোটি টকা। বন্ধুসকল, আজি আমি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনালোঁ অসমৰ 10জন ধনী ব্যক্তি লগতে অসমৰ আটাইতকৈ সৰ্ববৃহৎ ধনী ব্যক্তিগৰাকীৰ বিষয়ে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল এটা কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ এই জলিউড ক্লাছিক্স নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।